মৰ্নিং বন্ধুসকল, এইবাৰ চ'তত সোনকালে বৰদৈ চিলাজনী মাকৰ ঘৰলৈ গ'ল। আগতে চ'তৰ শেষৰ সময়তহে এনেদৰে বতাহ মাৰে আৰু চ'তৰ শেষ সময়ত এপ্ৰিলৰ সোমা হওঁতে আৰু তেনেকুৱাতে বতাহটো বেছি আহে। এইবাৰ অলপ সোনকালে আহিলে, এপ্ৰিলৰ 1-2 তাৰিখে বতাহ পাওঁ। এইবাৰ মাৰ্চৰ আজি 26 তাৰিখে বতাহ হৈছে। শনিবাৰে আবেলিকণ অকণমান সময় পাইছোঁ কামৰ পৰা আজৰি হৈ, ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। ভিডিঅ' এটা বনাওঁতে প্ৰথম পুখুৰী পাৰলৈ এনেদৰে আহোঁতে দেখিছোঁ এইটো অৰ্কিডটো অকণ ফুলিছে ছাইডত, আৰু ইয়াৰ ছাইডলৈ এইটো ফুলিব এতিয়া, এডালকৈ ওলাইছে। যোৱা বছৰ ইয়াৰ অৰ্কিড এজোপা আগতীয়াকৈ ফুলি শেষ হ'লে ইহঁত বিহুলৈ নাথাকিবই। কপৌ ফুলবিলাক কি হয় জানো, কপৌ ফুলৰ এটা কলি এইটো ফুলটো বিহু সময়তে হ'বগৈ লাগিছে। চাৰিওফালে বতাহ মাৰিছে, বে অফ বেংগলত ঘূৰ্ণি বতাহ উঠিছে আৰু ঘূৰ্ণি বতাহটোৰ নাম আস্নি। সেই ঘূৰ্ণি বতাহে কালি আমাৰ ইয়াতো বিস্তৰ ক্ষতি কৰিলে, বহুত মানে ঘৰ দুৱাৰি ভাঙিলে আৰু আমাৰ এই অঞ্চললৈ গছ পৰি মানুহো ঢুকাইছে। কলিবিলাক এনেদৰে হৈ আহিছে। এনেকুৱা বতাহটো আহেই, এইবাৰ সোনকালে আহিছে বুলিয়ে কৈছে। মাৰ্চৰ 21 তাৰিখে উঠিলে বোলে বতাহটো বে অফ বেংগলত, আৰু এইবাৰ সোনকালে হৈছে কৈছে। বতাহটো যিটো আৰম্ভণিটো এপ্ৰিলৰ পৰা আহে বুলি কৈছে। এইখিনিতে ভিডিঅ'টো বনাবলৈ লৈছোঁ। ভিডিঅ'টো বনাবলৈ যাওঁতে মই বেলেগ কথাৰ ওপৰতে ভিডিঅ'টো বনাবলৈ আহিছিলোঁ, কিন্তু এই পটককৈ অৰ্কিডটো দেখিলোঁ আৰু বতাহজাক ইমান জোৰত বলি আছে, সেয়েহে প্ৰথমৰ কথাখিনি জাষ্ট উনুকিয়াই থলোঁ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিলৈকে চ'তত কি পাই বনাই আছোঁ। আজি ভাবিলোঁ চ'তত কি নাপায়, তাকে চ'তত কি নাপায় মানে প্ৰধানতকৈ চ'তত আমি খোৱা বস্তুৰ ক্ষেত্ৰত ধৰিলে উৰহীটো নাখাওঁ। উৰহী চ'তত নাখায়, মূৰ ঘূৰণি হয় বুলি কয়। মানে উৰহীটোত হাই প্ৰ'টিন থাকে যে, সেইকাৰণে চ'ত মাহত খোৱা নহয়। চ'ত মাহৰ বতৰবিলাক শুকান আৰু ধূলি বালি থাকে। হয়তো বতৰৰ পৰিৱৰ্তনটোৰ বাবে প্ৰেছাৰৰ যিটো প্ৰব্লেম থকা মানুহ, তেখেতলোকৰ অলপ দিগদাৰ হ'ব পাৰে। সেয়ে চ'ত মাহত আমি উৰহী খোৱাৰ পৰা বিৰত থাকোঁ, উৰহীটো নাখায়। আৰু দ্বিতীয়তে, চ'ত মাহত বিচনীৰ বাল নলওঁ, বিচনীৰ বাল ল'ব নালাগে বুলি কয় আইতাহঁতে। আজিকালি পিছে কিমান দূৰ মনা হয় নাজানো, আৰু আমি ফেন কেতিয়াবা বেছি গৰম উঠিলে ঘূৰাওৱেই। বিচনীৰ বাল ল'লে চ'ত মাহত মূৰ ঘূৰণি হয় বুলি কয়। এইটো এনেকুৱা ধূলি বালিৰ বতাহটো থাকে যে বিচনীয়ে মাৰি দিলে প্ৰব্লেম হ'ব পাৰে, বা ইয়াৰ অন্তৰালত অন্য কথাও নিহিত হৈ থাকিব পাৰে, যিটো সম্পৰ্কে আমি ইমান দূৰ নাজানো। কিন্তু বহাগৰ গৰু বিহুৰ দিনাখন বিচনীয়ে মহ দাহ খেদি বিচনীৰ বাহ লোৱা কামটো আৰম্ভ হয়। ৰচুন পানী, খেৰৰ জুমুঠি তেনেদৰে দি আমি পানী ছটিয়াই গোটেই ঘৰটোত বিচনীৰ বাহ দিওঁ। পোক পৰুৱাৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ সেই বাহটো দিয়া হয় বুলি কয়, আৰু সেইদিনাখন পৰা বিচনী লোৱা আৰম্ভ হয়। এইখিনিতে এইটোও ক'ব পৰা যায় যে হয়তো পোক পৰুৱাৰ উৎপাতটো কমি থাকিবলৈও বিচনীৰ বাহ নোলোৱাৰ নিয়ম এটা থাকে নেকি, তেনেকুৱা কিবাও হ'ব পাৰে। তৃতীয়তে এতিয়া চ'ত মাহত আমি যিকোনো পাচলিয়ে হওক বা বিশেষকৈ তিয়ঁহ, জিকা, যিবিলাক ভোল, এইবিলাক তিতা হ'ব পাৰে বুলি গুটি দিয়া নহয়। দিলে আপুনি ফাগুনতে দিয়া হয়, কিন্তু চ'তত সেইখিনি দিয়া নহয়। চ'ত মাহত দিলে তিতা হয় বুলি কয়। চ'ত মাহত আৰু এটা কাম কৰা নহয়, সেইটো হৈছে চ'ত মাহত ঢেকীয়া শাক খোৱা নহয়। ঢেকীয়াটো নোৰ খাই যি ঢেকীয়াৰ পোখাটো ওলায়, তাত বোলে বিভিন্ন ধৰণৰ পোকে কণী পাৰে, সেয়েহে খালে অপকাৰ কৰিব বুলি চ'তত ঢেকীয়া খোৱাৰ পৰা বিৰত থাকে। এইকেইটাক আমি আজি মনত পৰিছে, ভাবিলোঁ এইকেইটাকে শ্বেয়াৰ কৰোঁ। আৰু ভিডিঅ'টো বনাই থাকোঁতে আপোনালোকক দেখাই আছোঁ যে এই সৰু সৰু গছবিলাক, এইবিলাক হৈছে মাখিলতী। মাখিলতীৰ ওপৰত আগতেও ভিডিঅ' এটা বনোৱা হৈ আছে, আৰু মাখিলতীৰ এই ফুলবিলাক এতিয়া পকি গৈছে। গৰু বিহুৰ দিনাখন গৰু ডাঙৰ হ'বলৈ
মাখিলতী আৰু দীঘলতিয়ে কোবোৱা হ'ব। এইটো মাখিলতী এনেদৰে আছে, ইয়াৰ প্ৰপগেশ্যন থ্ৰু ছিডটোৰ পৰাই হ'ব। এই মাখিলতী আমি এনেকৈ পুখুৰীৰ পৰা আঁতৰোৱাটো নিয়মেই অসমীয়া মানুহৰ আগৰ পুৰণা মানে আমাৰ গাঁওবিলাকত আছে। আৰু ইয়াৰ পাৰতে মুঠা বনো আছে। মুঠা বনোৱাৰ ওপৰতো মই ভিডিঅ' এটা বনাই থৈছোঁ চেনেলটোত। এনেদৰে আকৌ তৰা গছ এইবিলাক মানে গৰু বিহুৰ দিনাখন দৰকাৰী বস্তু। মাখিলতীটো এনেদৰে ফুল হয় আৰু ইয়াক অৰ্ণামেণ্টেল প্লাণ্ট হিচাপে ৰাখিব পাৰে বুলিয়ে ভিডিঅ'টো বনাই থৈছিলোঁ। জাষ্ট আজি শ্ব' কৰি আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো কথাখিনি কৈ থাকোঁতে, সেয়েহে কৈ থলোঁ এই মাখিলতী গছটোৰ কথা এইখিনিতে। এতিয়া মই ভিডিঅ'টো সামৰিছোঁ আৰু আপোনালোকলৈ মই জনা কথাকেইটা আজি যিকেইটা মনত পৰিলে সেইকেইটাকেই শনিবাৰৰ আবেলিটো সময়ত প্ৰায় 2টা বাজি গ'ল, এতিয়া 3টা বাজিলে। আৰু এই সময়ত মই এই কথাকেইটাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো বনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাব, ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'বিলাক বনাই থাকোঁ লাহে লাহে, আৰু যেতিয়া ৰিলায়েন্সৰ টাৱাৰটো পাওঁ তেতিয়াই মই আপলোড দি দিওঁ। মানে আমাৰ ইয়াত বহুত টাৱাৰৰ প্ৰব্লেম, ৰুৰেল এৰিয়া হয় কাৰণে নে কিয়ে নাজানো। তথাপিতো এনেদৰে ভিডিঅ' বনাই দিবলৈ মনতে যিটো আশা আছে সেইটোকে ফুলফিল কৰিবলৈ ভিডিঅ'বিলাক বনাই দি আছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো চাব, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। আপোনালোকৰ পৰা মোৰ ভিডিঅ'বিলাক চোৱা, আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি উৎসাহ দিয়া, এই আশাটো মোৰ থাকিলেই। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাইছে তেখেতলোকলৈ মই অতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ আৰু ভিডিঅ'টো সামৰি আজিলৈ আহোঁ।